আপোনাৰ তাতে আছিলোঁ হে লগ পাইলে ভালে হ'ল ৰ'ব আপুনি কিমান সুধি সুধি আহিলোঁ ঘৰ বিচাৰি নাপাওঁ ক'ত ঘৰ বনাইছে এইবিলাক খাওঁ চব মানুহ দেখোন বেয়া পায় ই দেখোন আমাৰ তাতে ঘৰ বিচাৰি আছে আৰু লগ পাই বোলে ভাল লাগিল বোলে কি কথা দাদা কে আছো গম পাইছেনে কেনো আহিলি আৰু আপুনি হেৰি হয়নে ৰমেশ দা হয়নে ৰমেশ ডেকা ময়ে ৰমেশ দে এতিয়া কি আহিলি কথাটো কচোন মোক কিস্তি কিহৰ কিস্তি কিহৰ কিস্তি কিহৰ কিস্তি আজি 1 বছৰ হয় গাড়ী ল'বা গাড়ী লাগিলে কিস্তিয়ে মানে আৰু কথা ক'ব কিহৰ কিস্তি আৰে মোক কি গাড়ী ল'লো মই চাইকেল এখনেই নাই মই ইমান চিপৰে মানুহ আৰু মই খোজকাঢ়ি আছো বিয়া খাবা আপুনি ৰমেশ ডেকা হয়নে নহয় কওকচোন ৰমেশ ডেকা হয় কিন্তু আৰু একজন আছে এইখিনি টিটকুৰি কমাৰটো হয়নে নহয় হয় কিন্তু আৰু অলপমান যাবা লাগিব সেই মানুহজনক লগ পাব মানে ৰাতিপুৱা ফুৰিব আহে মই সেইজন ব্যক্তি নহয় যিজন আপুনি বিচাৰিছে হয় নেকি ঠিকে আছে বাৰু মোৰ বোলো ভুলো বোলো হ'ব বোলো পাৰে হয় পিছে মই কেনেকৈ যাম এতিয়া টিটকুৰি কমাৰ গাঁও গ'লে মানে তেওঁ আপুনি ৰাতিপুৱা পৰত আহিছে আৰু তেওঁ এতিয়া মানে ফুৰিব আহে আপুনি গৈ থাকিলে তেওঁক লগ পাব এনেকৈ মই চিধাই দিলে চিধা ঠিক আছে দাদা বিয়া আছে পিছে নাপাব মই বিয়ালৈ যাওঁ ঠিক আছে ৰমেশ ডেকাৰ ঘৰ কোনটো ন কিয় লাগে ন এই নক'ব হে বাপাৰ একেবাৰে জ্বালা কালা শুই কিনে মাৰছি কি হৈছে কওকচোন এই মানে গাড়ী কিস্তিটো পাওঁ হে হয় এটা মানে কি আৰু 1 বছৰ দি ঠগি আছে কিস্তিটো দিয়া নাই চিন পাই নাই কওকচোন কোন ৰমেশ ডেকা ৰমেশ ডেকা ময়ে ৰকচোন আপুনি হে হয় এক পাক ঘুৰছোঁ জানে আপোনালোকে বেছি 10 কিলোমিটাৰ বেছি প্ৰথমতে এটাকে পালোৱে সেই ৰমেশ ডেকা কোৰ বা মানুহ এইটো তাতে সেই তেখেত বোলে নহয় এতিয়া আপুনি কিস্তিটো কিয় দিয়া নাই আজি 1 বছৰ হ'ল দিব লাগে কমচে কম গাড়ীখন লৈছি কিস্তিটো দিব লাগে নে বাপা কিস্তিটো কিয় দিয়া নাই মানে মোৰ ইমান দুখৰ ঘটনা হৈছে মোৰ এতিয়া গাড়ীখনে চলিছে মই কিস্তিটো কেনেকুৱাকৈ দিওঁ সেইগিলে মই বুজিব নাপাওঁ আজি 1 বছৰ ঠগি আছে গাড়ী চলিছে কি কৈছে সেইগিলে মই কি জানো মুঠতে মোক আজি কিস্তি লাগব সেইগিলে মই বুজি নাপাওঁ নহ'লে মই থানাত বলক মোৰ লগত চব যদি বেয়া কৰম আপোনাৰ ওপৰত মোৰ এতিয়া গাড়ীখনে চলিছে মই তাতে গাড়ীখনে নাই মই কিস্তিটো কেনেকুৱাকৈ দিওঁ গাড়ী চলিলে মই কি কৰিব কি এইগিলা হাঁহি আকৌ কি হাঁহিকে আছে হাঁহি নুঠোঁ দাদা যোনখন গাড়ীত মই ভাড়া মাৰি কিনে আপোনাক কিস্তি দিব পাৰিলোঁ কোনখন গাড়ী চলিছে এতিয়া আপোনাক কিস্তি কেনেকৈ দিওঁ মই সেইটো কওক মই বুজি নাপাওঁ গাড়ী লৈছে পইচা মোক দিব লাগিব যদি পইচা দিব লাগে গাড়ী লৈছিলে আপুনি বেগলে মই বুজি নাপাওঁ তই মোক ধৰিবা গাড়ী লৈছে পইচা মোক দিব লাগিব নহ'লে থানাতে লৈ যাম চহীকেইটা মাৰিছিলি নহয় গাড়ী লওঁতে থানাতে লৈ যাম বল থানাত বল এটা উঠ তোক আজি মই বলচোন সেইগিলে মই বুজি নাপাওঁ বল আজি তোক যামে যিটো কালি লৈ কিনে যামে বল আজি বঢ়িয়া লাগছে ঘৰখনতো জেকৰ আজি বেয়া আছিল কি বঢ়িয়া লাগছি দেখোন তিত কেৰালাকে নিবে লাগছি কিৰিটো ভাল পালা হয় একদিয়ে সেই গাছৰ পাতেদি খাই আছো এইকেইদিন বঢ়িয়া তিত কেৰালা দেখোন ডাঙৰ হৈছে বঢ়িয়া তিত কেৰালাই আজি খাৱাত জুতি হ'ব আৰু পেট কিবা দেখোন পাক মাৰি বেছি খাৱাত বেছিয়ে হ'ল নেকি থোৱা এই থোৱাটো তাই কিবা এটা নহয় কিবা এটা কৰিব লাগিল মই এই থোৱাটো লৈ যাব পেলাই সেইফালে মই যাওঁ আৰু কি কৰোঁ এতিয়া থোৱাটোতে হাগো আৰু নাই ইয়াতে বাপ্পা ওই কি গরম হে এদিকে টিভি ঠিক করে না ইবারিছি হে জিপটা বা ঠিক করে না কোথ পাও এবার লেসটা সর
দুটো পাইছো দেখোনে এতে কিবাকে শান্তি গাঠিটি মাৰি দেওৰা চেন্দেল পিটবে নৰা হৈ যাব এইফালেই দৌৰাই দেও দে কি হে কি বস্তু আছে ঘৰতে বসে কোনো ভয় করছি এনেকুৱা কাম কোনো নাই দেখোন এতে এনে বাস পাব একা পাই আগে আছিল পাব এইখিনি খাজানা আর বা পাই না গা তাই না পাই এ বাবা কেকা পড়ি আছে কথা ইস এক শালা কি গরম হয় এদিকে ইস বেগে হাঁকছি নহয় রে ইয়ে দেখো না আমি তো একেবারে কালার আছি হ্যাঁ চলে যাও দে কিনে গাছো বাসু গাছ ভালো বোঝা কিনা সোনা তোলা ফুলি হলো বাপ্পা ওই একেবারে গরম চিৎকার নিবে এখানে একেবারে কি পালো জি আজি চিৰিৰ গালি খাম ইভাগে চাফো নাই কিজানি ঘৰত কোথায় গাটো একেবারে গুই বাস এই নদীতে গাপ ধুই যাব হ'ব দিয়া পিছত কথা পাতিম দিয়া ঠিক আছে ধুনীয়া বতাহ দিছি এই গাটো পুরো ঠান্ডা পড়ি গেলে ভাল লাগছে রমেশ শিপটা তখন এই দিবা লাগবো আজি ই মোর এসপ্তাহ হল 500 টকা এটা দিম বুলি কৈ দিয়া নাই তাক আজি মছলা এটা দিবা লাগবো আজিতো দি আছো ওচাৰ বাচি আহি আজি ক'ত খাৰবি তদিন দেখলি পলা আজি দিম মছলা মই একাই দেখিব লাগে নে পইচা সুধবো ই নিশ্চয় পইচা সুধবো মোৰ তাতে পইচাটো নাই এতিয়া নহাই লাগিও আছে এতিয়া মই কি কৰোঁ কিবা এটা বাহানা কৰিব লাগে কিবা এটা বাহানা কৰিব লাগবই মই কি নহওক তুমি এইটো ৰমেশ চিপৰে নেকি ক'ত যাবা আহিছে তই মই নহয় ৰমেশ যা নহয় পইচা কৈ কি বেলেগ বেলেগ মোৰ কিছু শুনাই বুলিছে নেকি কি বেলেগ কি বেলেগ কেছা ৰা নহয় পইচা কৈ মোৰ তো মই পইচা মই দিম লাগা হলে মোৰ চেণ্ডেল যোৰো ৰাখ হেৰিও ৰাখ দেখা নাই মই চিৰে গেঞ্জি পিন্ধি আছো আৰু তোক পইচা লাগে আৰু মই এটা বৰ ডাঙৰ বস্তু এটা আনিছো ভগৱানে মোক এই আশীৰ্বাদ দিছি মোক ওপৰৰ পৰাই বেয়া খাই যাওঁতে মানে কেনেকুৱা বস্তু দিছি সেই বস্তুটো যদি খা তই বহুত ধনী হৈ যাবি লাখতকৈও লাখ খৰচৰ বান্ধিব পাৰিবি এই বস্তুটো ইটো হৈছে মন্দিৰকান্ত এইটো মোক ভগৱানে দিছি আৰু তই যদি নিব পাৰা ধনী হৈ যাবি আৰু এই মই ধনী হ'ম সেইকাৰণে মোৰ বেছি দিন নাই আৰু কিনো কয় এই বস্তুটো যদি খালি বেছি টপিক আছে নিজৰ দেহটো অমৰ হৈ থাকিব পাৰিবি আৰু যদি বাকচত থৈ দিয়াত সেই সদায় 20 টকীয়া হেৰি টকীয়া 1000 টকীয়া হেৰি টকীয়া তই ঠাইটো তুলিব পাৰিবি এৰোপ্লেনত যাব পাৰিবি কিনো কয় ৰেষ্টুৰেণ্টত যাব পাৰিবি আৰু 5 ষ্টাৰ হোটেল নে কি সিটোত যাব পাৰিবি চবতে তাৰমানে তোৰ যিমান হেৰি আছে
যিমান তাৰ মানে সপোন আছে গোটাই পূৰণ হৈ যাব। এই ৰমেশ চিপ্ৰিয়া, এইটো মই মন্দিৰৰ পৰা আনিছো, আহি থাকোঁতে মোক দিছি ভগৱানে, গম পাইছা? এইটো তই লওঁ আৰু এই নগেনহঁতৰ বস্তুত দি মই তামোলৰ বস্তুটো আছে, সেইটো তই তামোল মখা বিক্ৰী কৰি দি পাৰিলি, গম পাইছা? এইটো তই লওঁ আৰু সেইটো মোক দি তামোলখিনি তাতে বহুত তামোল আছে, তই বহুত পইচা পাবি, গম পাইছা? এই চিৰা গেঞ্জি পিন্ধি থাকিব নালাগে, তই ক'ত মাৰি ঘূৰি আহিবি, মই দেখা নাই অফিচাৰ হয়। অফিচাৰ হয়, বুজি পাইছা? এইটো মই লৈছো হা, যা আহো দেই। তাক গৰু ঠগান দিলো আজি, হা তাক কেনে মছলা দিছো, পইচা ধাৰে নি দিবে নহয়। পেটা কেংকত হৈ গৈছো, 10 টকাও পালো আৰু সেই তামোলৰ বস্তি খানো পালো। একে কয় চিপ্ৰিয়াৰ মাথা, এই হালৰ লগত জেকনি জকৰা বুলি কয়। তাকো মছলা দালছি, মইতো কৰোৰপতি হৈ গেল, ভগৱানে দিছি বোলে। এটা তই কিমান চিপ্ৰাই, মোক গাঁৱত এনে চৈতান যাম বুলি নকওঁৱেই, মোৰ কম বস্তু নহয়। দাদা দাদা শুনিছোঁ এইফালে হওক। আপুনি এইফালে কথাটো সোধো, আমাৰ চিটকুৰে কমাৰগাঁও কোনফালে যায়? দা মোক এটা মানুহ এটা বস্তু এটা দিছিলে, কি বস্তুৱে? মই এতিয়া ৰাস্তা চাস্তাৰ কথা মই এইগিলা নাজানো, মই পাহৰি গৈছোঁ, মই সেইটো বস্তুৱে এতিয়া ভাবি থাকোঁ। চাওঁ কি বস্তু? ৰবক দেখাই আছে, এইটো কিবা মন্দিৰৰ কান্ত বুলি ক'লাক দেখোন মোক দিলে, মই বোলে এইটো বস্তু ল'লে বোলে বহুত ধনী হ'ম। এইটো কোন বুঢ়বাকে দিছে আপোনাক? বুঢ়বাকে বোলে এইটো মন্দিৰ কান্তা। মন্দিৰৰ কান্ত এইটো বস্তু বোলে দিলে বোলে মই বহুত পাইছোঁ বোলে উৰি থাকিব পাৰিম। কোনে দিছে আপোনাক? একদম বেল মনো বনাইছে হে দাদা। কি হে দাদা? কি এই বস্তুটো হৈছে এইটো, অ' এইটো চিট কাকৰে।